সময়বোৰ বৰ নেজাই নোপাই লগা হৈছে। প্ৰতিদিনে মই ভাল পোৱা পৃথিৱীখনৰ পৰা মই যেন আঁতৰি আহিছোঁ। নজনাকৈ সময় যেন মোক পৰীক্ষা লৈছে। সকলো থাকিও মই আজি একো কৰিব নোৱাৰোঁ। আজি মই সঁচাকৈ সুখীনে? তাক মোৰ পৰা আঁতৰাই পঠিয়াই বা মই তাৰ পৰা আঁতৰি আহি? নাই, এনেকৈ আৰু নোৱাৰি। কিমান আৰু নিজকে ফাঁকি দিম। আজি তালৈ ফোন এটা কৰিম। সি ৰিচিভ কৰিব জানো? নাম্বাৰটো এতিয়া একে আছেনে নাই? যি হওক, আজি ৰাতি তাক কল এটা কৰিম। হয়, কোনে ক'লে? কি কোনে ক'লে? নাম্বাৰ ডিলিট কৰিলি মানে? তই? অঁ মই। কি কৰিছ? আছোঁ ঘৰতে। ভাত খালি? খালোঁ। আইতাৰ ভালনে? খুৰা খুৰী আৰু জুনৰ ভালনে? কি হ'ল? কিবা সুধি আছোঁ মই। অঁ, কচোন, কিয় ফোন কৰিলি? কি ফোন কৰিব নাপায় নেকি? নহয়, সেইটো কোৱা নাই। তেনে কি ক'ব বিচাৰিছ? মই ফোন কৰাৰ বাবে বেয়া পাইছ নেকি? গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পাই মোক পাহৰিলিয়ে। কিবা নাথাকিলে আজি 2 বছৰৰ মূৰত ফোন কৰনে? তাকো এই ৰাতিখন। অঁ কৰিলোঁ। তাতে কি হ'ল? মনত পৰিছিল তোলৈ। ভালনে তোৰ? অঁ, ভালে আছোঁ মই অকলে। একেখন গাঁৱতে সৰুৰ পৰা ডাঙৰ হ'লোঁ। একেলগে LP ME খাই আনকি কলেজো পঢ়িলোঁ। যেতিয়া সৰুৰ পৰা থকা সেই বন্ধুত্বক প্ৰেমৰ নাম দিব খুজিলোঁ, তেতিয়া আঁতৰি গ'লি। সেয়াটোৰ অজুহাত আছিল নে পৰিস্থিতিয়ে বাধ্য কৰাইছিল, আজিও নুবুজিলোঁ। ৰচোন, মোক ক'বলৈ দে। নিজৰখিনিকে কৈ থাকিবি নেকি? আৰু কি ক'বলৈ আছে ক? নে আকৌ এবাৰ ভাঙি পৰা মানুহটোক একেবাৰে মাৰি পেলাব বিচাৰিছ? আৰে, ইমান বেয়াকৈ কিয় ভাবিছ? নাই, মই বেয়াকৈ কিয় ভাবিম? তইতো মোৰ ল'ৰালি কালৰ লগৰী, যি মোক বুজি পায়ো বুজি নাপালে। সময়বোৰ একেলগে পাৰ কৰি সুখী আছিলোঁ যদিও সুখ কি বুজি নাপালে। তই মানে আগৰ সেই টিংখঙীয়াই হৈ আছ। অলপ মনে মনে থাক আৰু মোৰ কথাবোৰ শুন। নাই, নালাগে, হ'ব, কোনো প্ৰয়োজন নাই। The person you are trying to call is currently busy. The person you are trying to call is currently busy. অঁ, কচোন কি হ'ল? কিয় বাৰে বাৰে ফোন কৰি আছ? শুনচোন মোৰ কথা, শুন না। শুনিবিনে? মোক মাফ কৰি দে প্লিজ। মই কিছুমান কৃত্ৰিম আৱেগত পৰি নিজকে পাহৰি গৈছিলোঁ। সুখ বিচাৰি মোৰ সুখৰ মূল্য দিয়া সুখবোৰকে পাহৰি গৈছিলোঁ। মোৰ সকলো সময়ত তই আছিলি। খোৱা বোৱা, পঢ়া শুনা, সকলো প্ৰতিযোগিতাৰ বাবে তই মোক প্ৰস্তুত কৰি তুলিছিলি। একো এটা তোৰ অবিহনে বা তোক নোকোৱাকৈ নকৰিছিলোঁ। অথচ কিয় জানো সেইদিনা তই ভাল পোৱাৰ কথা হঠাতে উলিয়াওঁতে মোৰ খং উঠি গৈছিল। কাৰণ মই ভাল পোৱা কি জনাই নাছিলোঁ। কিন্তু মোৰ ভাল লাগিছিল জান, তই মোৰ কাষত থাকিলে। তোক এৰি একোকে নকৰিছিলোঁ। সেইবাবে আঁতৰি যাব পাৰিলি? এবাৰো নাভাবিলি মই কেনেকৈ জীয়াই থাকিম? মোৰ ঘৰখনে তোক কি মৰম দিছিল? বুজো, মাফ কৰি দে না মোক। তই ভাল পাওঁ বুলি কওঁতে তোক স্বাৰ্থপৰ যেন লাগিছিল, কিন্তু আচলতে
মইহে স্বাৰ্থপৰ। চা আজিটোলৈ ফোন কৰিছোঁ মই। তই আইতাৰ কথা সুধিছিলি নহয়, আইতা মৰিল যোৱাটো শনিবাৰে, শ্ৰাদ্ধ হৈ গ'ল। কি? আইতা ঢুকাল? মাৰ হাই প্ৰেছাৰটোৰ বাবে অনবৰতে মূৰৰ বিষ হৈ থাকে। দেউতাটো জানই, নিজৰ দুখ সদায় লুকুৱাই ৰাখি মুখেৰে একো নকয়, মাথো সকলোকে সুখী কৰি থাকি অভিনয় কৰি থাকে। আৰু জোন? জোনৰ কথা সুধিছিলি, তাই আৰু কি মুখেৰে কথা ক'ব নোৱাৰে। তই প্ৰতিদিনাই অহা মানুহজনী ঘৰলৈ হঠাতে নহা দেখি তই মই কলেজত পঢ়া ফটোখন দেখুৱাই মোক হিংগেটেৰে সুধি থাকে ক'ত গ'ল বুলি। খঙতে ফটোখন দলিয়াই দিওঁতে খুব কান্দিছিল সেইদিনা। মই সঁচাকৈ একোকে গম নাপাওঁ। তই দিয়া সেইদিনাখনৰ প্ৰস্তাৱৰ পাছতে মাক মই ঘৰত গৈ ক'লোঁ। মায়ে দেউতাক ক'লে আৰু দেউতাই খঙতে তোৰ বিষয়ে বেয়াকৈ কৈ মোক মামাৰ ঘৰত থৈ গ'লহি আৰু BEdত এডমিশ্যন কৰাই দিলে। ঘৰলৈ যোৱা হোৱাই নাই। মা দেউতাই মাজে মাজে আহে। বিহুত গৈছিলোঁ যদিও নাথাকিলোঁ। পাছদিনা মোৰ এক্সাম আছিল। প্লিজ মোক মাফ কৰি দে। মই এতিয়াহে বুজিছোঁ মোৰ বাবে তই কি আছিলি। প্ৰতিটো দিন আজিকালি অকলশৰীয়া লগা হৈছে। তই আজিকালি বাঢ়ি বজাৱনে? ঢোলটো আছেনে? আছে, 2টা বছৰে ধোঁৱাচাঙতে আছে। কিমান দিন যে হ'ল তোৰ ঢোলৰ চাপৰত নচাই নাই। তোৰ বাঁহীৰ সুৰত বাউলি হৈ দুহাত মেলি আকাশলৈ চোৱা নাই। তোৰ মনত আছে মানে? মই ভাবিছিলোঁ তই পাহৰিলি। আজিকালি নদীৰ পাৰলৈ নাযাওঁ জাননে? নদীখনৰ পাৰত থকা গছজোপা দেখিলেই তোলৈ মনত পৰে। তোৰ সতে কৰা ধেমালিবোৰ মনত পৰে। হয় নেকি? মই আকৌ ভাবিছিলোঁ এতিয়া বেলেগ লগৰী পালি বুলি। এতিয়াও কি ধেমালি বুলি ভাবিছ নেকি? নাই ভবাও মোৰ পাগলটো। তই আজিকালি কবিতা লিখনে? কিমান ধুনীয়াকৈ নদীখনৰ বৰ্ণনা দিছিলি। উফ। কিন্তু এইবোৰ কৰি ভাল লাগিছিল একমাত্ৰ তোৰ বাবে। বুজো। শুন, এইবাৰ বহাগতে মোক বিয়া পাতি লৈ যাবিহি। মোৰ BEটো কমপ্লিট হ'ব এইবাৰ। মই আকৌ বিচাৰোঁ তোৰ সৈতে কটোৱা সেই সময়বোৰ। তই দিয়া প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰি তোৰ নামৰ সেন্দুৰ মোৰ শিৰতাকি তোৰ হ'ব খোজো। সঁচাকে? কিবা সন্দেহ আছে নেকি? না, নহয় মানে। কি মানে? নে বেলেগ বিয়া পাতিম বুলি ভাবিছ? নহয় মানে। মানে ঘৰত বেলেগ ছোৱালী চাইছে? নহয় মানে হঠাতে। কি মানে কৰি আছো? শুন না কথা এটা। শুনচোন। ক। I love you so much. I love you too. হ'ব দে, এতিয়া ৰাখোঁ। সোনকালে লগ পাম। আৰু শুন, তোৰ এই টিংখঙীয়া স্বভাৱটো অকণমান কমাবি। হ'ব, তই থাকিবি নহয়, কমাই ৰাখিবি। বাই এতিয়া।